ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক আমি পদাৰ্থ বিজ্ঞানত বলৰ ধাৰণা দিবলৈ চেষ্টা কৰিম। বাহ্যিক বল প্ৰয়োগ কৰিলে বস্তু এটাৰ বেগৰ পৰিৱৰ্তন হয়। তোমালোকে বুজি পাইছানে? বাহিৰৰ গৈ থকা বস্তু এটাৰ ওপৰত যদি আমি বাহিৰৰ পৰা এটা বল প্ৰয়োগ কৰোঁ, তেতিয়া সেই বস্তুটোৰ বেগৰ পৰিৱৰ্তন ঘটে। বেগৰ পৰিৱৰ্তন ঘটা মানে বস্তুৰ ত্বৰণ ঘটে। গতিকে বস্তুটোৰ ত্বৰণ প্ৰয়োগ কৰা বাহ্যিক বলৰ ওপৰত নিৰ্ভৰ কৰে। বস্তু এটাৰ ত্বৰণ ঘটাৰ লগে লগে বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তন ঘটে। এতিয়া ভৰবেগ কি তোমালোকে নিশ্চয় জানিব পাৰিছা। গতিশীল বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফলকে বস্তুটো ভৰবেগ বোলা হয়। ভৰবেগক যদি আমি পিৰে বুজাওঁ, গতিশীল বস্তু এটাৰ ভৰ যদি m হয়, বেগ যদি v হয়, তেতিয়া বস্তুটোৰ ভৰবেগ হ'ব m × v। বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ প্ৰয়োগ কৰা বলৰ ওপৰত আমি এটা গাণিতিক সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰিম। এই সম্বন্ধতে আমি নিউটনৰ গতিৰ বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা আমি পাম। নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰত হৈছে চোৱা, বস্তুৰ ভৰবেগৰ পৰিৱৰ্তন প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু এই পৰিৱৰ্তন বলৰ দিশতে হয়। ইয়াত তোমালোকে দুটা কথা লক্ষ্য কৰিবা। প্ৰথম আমি যিটো প্ৰয়োগ কৰিছোঁ, বাহ্যিক অসম বল প্ৰয়োগ কৰিছোঁ, সেই বলটোৰ সমানুপাতিক আৰু লগতে দিশৰ কথা আহিলে, কাৰণ আমি যিটো দিশত বল প্ৰয়োগ কৰিছোঁ সেইটো দিশতহে ভৰবেগৰ পৰিৱৰ্তন হ'ব। ধৰি লোৱা গতিশীল বস্তু এটাই a বিন্দুত বেগ u আৰু আমি F বল প্ৰয়োগ কৰাৰ পাছত t সময়ৰ পাছত b বিন্দুত তাৰ বেগটো হৈছে v। যদি বস্তুটোৰ ভৰ m হয়, তেতিয়াহ'লে a বিন্দুত বস্তুটোৰ আদি বেগ যদি u হয়, তেনেহ'লে a বিন্দুত তাৰ আদি ভৰবেগ p1 = mu হ'ব। আৰু t সময়ৰ পাছত b বিন্দুত যদি অন্তিম বেগ v হয়, তেনেহ'লে অন্তিম ভৰবেগ যদি p2 হয়, তেনেহ'লে p2 = mv হ'ব। এতিয়া চোৱাচোন, a বিন্দুত ভৰবেগ আছিলে p1 আৰু b বিন্দুত ভৰবেগ হ'ল p2। t সময়ৰ পাছত ভৰবেগৰ পৰিৱৰ্তনটো হৈছে p2 - p1। p2 কিমান আছিলে? mv - mu। mটো কমন ল'লোঁ, m × v - u। ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ আমাৰ t সময় লাগিছিলে, গতিকে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ m × v - u/t হ'ল। যদি আমি প্ৰয়োগ কৰা বলটো F হয়, নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ মতে F is proportional to m × v - u/t বা F = k × m × v - u/t। এতিয়া এই v - u/t এইটোক আমি ত্বৰণ বুলি কওঁ। তাক আমি এৰে বুজালে F = kma, য'ত k হৈছে এটা সমানুপাতিক ধ্ৰুৱক। এতিয়া যদি আমি এই সমীকৰণটোত এই ৰাশিটো F = m, m = 1, কোনো এটা নিৰ্দিষ্ট পদ্ধতিত m = 1 একক ভৰ, F = 1 একক বল আৰু a = 1 একক ত্বৰণ ধৰোঁ, তেনেহ'লে k মানটো 1 হ'ব। তেতিয়া F = ma হ'ব। ইয়াৰ সহায়ত আমি বলৰ সংজ্ঞা পাম। গতিকে বলৰ সূত্ৰটো পালোঁ। বলৰ সূত্ৰটো কি পালোঁ? গাণিতিক সূত্ৰটো F = m × a। ইয়াৰ পিছত আমি ইয়াৰ পিছৰ ভিডিঅ'টোত বলৰ একক আৰু নিউটন ডাইনামৰ মাজত সম্বন্ধ উলিয়াবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো চাই কিবা এটা যদি বুজি পাইছা, তোমালোকে মোৰ ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।